ৱেলকাম টু আৰ বি আছামিজ চেনেল। আজি আপোনালোকক এখন নতুন গ্ৰন্থৰ বিষয়ে পৰিচয় কৰাই দিব ওলাইছোঁ। গ্ৰন্থখনৰ নাম হৈছে এনেই থকাতকৈ। গ্ৰন্থখনৰ লিখক নৱজ্যোতি বৰা। নৱজ্যোতি বৰা ঘৰ নগাঁও জিলাৰ কঠীয়াতলীত, কিন্তু তেখেতে কৰ্মস্থান বা কৰ্মসূত্ৰে ডিব্ৰুগড়ৰ জয়পুৰত থাকে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি কমেণ্ট কৰি জনাব, যাতে আমি আৰু উৎসাহিত হওঁ। 100 পৃষ্ঠাৰো অধিক গ্ৰন্থখনৰ পাতনিতে লেখকে লিখিছে এনেই থকাতকৈ। মানে তেখেতে 2020 চনত লকডাউনত ঘৰতে বহি বহি আমনি লগাত ছাত্ৰ অৱস্থাতে গোট খাই বা থোপ খাই থকা কিছুমান কথা আৰু ফেচবুকত তেখেতে লিখা কিছুমান কথা গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল। তেখেতে গ্ৰন্থখনৰ পাতনিতে এই কথাখিনি লিখিছিল। গ্ৰন্থখনৰ 200 পৃষ্ঠাৰ ওপৰত 3টা ভাগত বিভক্ত হৈ আছে। প্ৰথম খণ্ড প্ৰবন্ধ, গল্প আৰু কবিতা আছে। গ্ৰন্থখনিৰ প্ৰবন্ধ শিতানত বহুকেইটা মূল্যৱান প্ৰবন্ধ আছে। তেখেতৰ বিশেষকৈ ক'বলৈ গ'লে দবকা, শালবাগান আৰু ৰাস্তা উন্নয়ন, ইতিহাসৰ বিদ চকুৰে ভগৱান আৰু ধৰ্মক বিচাৰি, পূজা উৎসৱ পাৰ্বণ স্মৃতি, ফুটৰ বিপৰীতে, সৰ্বভাৰতীয় প্ৰতিযোগিতা আৰু আমি, অলপ নিজৰ পৰিচয়ৰ বিষয়ে, ফটামুখৰ বাইক ইত্যাদি বিভিন্ন ধৰণৰ মূল্যৱান প্ৰবন্ধ আছে। গ্ৰন্থখনৰ গল্প শিতানত বহুকেইটা সুমধুৰ গ্ৰন্থ আছে। গ্ৰন্থকেইটা কেইটামান কৈ দিছোঁ। মণিমালা হেনো তোমাৰ নাম, ফুচলনি, বিশ্বাসৰ অস্তিত্ব, পুতৌ জোনাকী সাধু, খেল পুৰুষত্ব আৰু হতাশা, ৰঘুমলা, মন ইত্যাদি ধুনীয়া ধুনীয়া গল্প কেইটামান আছে। গ্ৰন্থখনিৰ কবিতা শিতানত সুন্দৰ কবিতা কেইটামানৰ ভিতৰত আছে জোনাকৰ মালিতা, খহনীয়া, চেপা, সোণাৰু থোপাথুপি ফুল, জলকুঁৱৰী সাধু, বৰষাৰ আখ্যান, আৱৰণ, পিতৃ দিৱস, মাতৃ দিৱস, ৰাতিৰ কবিতা, উপায় নাই, সপোন, শৈশৱতে ধেমালিতে, যৌৱনৰ সুৰ ইত্যাদি কেইটামান সুন্দৰ সুন্দৰ সুপাঠ্য কবিতা আছে। বিশেষকৈ গ্ৰন্থখনৰ প্ৰবন্ধ শিতানত লিখা কেইটামান প্ৰবন্ধত বুৰঞ্জীমূলক তথ্য কিছুমান বহু তথ্য সম্বলিত হৈ আছে। বিশেষকৈ দবকাৰ শালবাগান আৰু ৰাস্তা উন্নয়ন প্ৰবন্ধটিত দ্বিতীয়তে আছে ইতিহাসৰ বিদ চকুৰে ভগৱান আৰু ধৰ্মক বিচাৰি। এই প্ৰবন্ধটোত বহুতো ঐতিহাসিক সম্বল সম্বলিত হৈ আছে। আলেকজেণ্ডাৰ চিকন্দৰৰ পৰা আৰম্ভ কৰি তেখেতে বহুখিনি কথা বুৰঞ্জীমূলকভাৱে সামৰি লৈছে। কথাখিনিৰ পৰা পঢ়ুৱৈ সমাজ বহু ধৰণে উপকৃত হ'ব বুলি ক'ব পাৰি। সিন্ধু হৰপ্পাৰ লোকসকলে মেছোপটেমিয়ামৰ সৈতে কেনেদৰে বেহা বেপাৰ কৰিছিল গ্ৰন্থখনত বৰ্ণনা কৰিছে। গ্ৰন্থখনিৰ অলপ নিজৰ পৰিচয়ৰ বিষয়ে প্ৰবন্ধটিত তেখেতৰ নিজৰ ব্যক্তিগত পৰিচয়ৰ লগতে তেখেতৰ বংশগত পৰিচয়ৰ বিষয়েও সাম্যক জ্ঞান দিছে। লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যেনে আহোম, চিংফৌ, আপাতুনি, খামতি, চাম, চীন মংগোলীয়, কোচ, মেচ, হাজং, ৰাভা, বড়ো, চুতীয়া, মৰাণ, ত্ৰিপুৰী আদি বিভিন্ন জনগোষ্ঠীৰ বুৰঞ্জীমূলক তথ্য তেখেতসকলৰ অতীত বুৰঞ্জীৰ বিষয়ে আলোকপাত কৰিছে। 2022 চনতে প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখনি পঢ়ুৱৈ সমাজে নিশ্চয় আদৰি ল'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব।